এটা নতুন ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আমি জ্ঞাত আৰু আমি আজি বাইকেৰে অংশগ্ৰহণ কৰিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। কি হয় তাত মানে জনহাতে কি বিচাৰিছে ইমান দিনে সেইখিনি গোটেইখিনি দেখা হ'ব আৰু নিশ্চয় এনেকৈ ব্লগ বনাই শেষলৈকে থাকিম আৰু তেনেকৈ চাবলৈ চেষ্টা কৰিব। এতিয়া আমি গৈ আছোঁ নাৰেংগী অভিমুখে অৰ্থাৎ বন্দালৈকে আৰু ইয়াতে চাওকচোন কিমানখিনি বাইক মানে এতিয়ালৈকে ওলাইছে আৰু সকলোৱে মানে এটাই বিচাৰে যে আমাৰ চন্দ্ৰপুৰখন পৰিষ্কাৰ হৈ থাকিবলৈ দিয়ক, আৱৰ্জনামুক্ত হৈ থাকিব দিয়ক, চন্দ্ৰপুৰৰ পৰ্যটনস্থলীলৈ পৰিণত কৰক চৰকাৰে পাৰিলে, অৰ্থাৎ যে উদ্যোগসমূহ পুনৰ নিৰ্মিত কৰিবলৈ চেষ্টা কৰক। তেনেকৈ আমাৰ সকলোৱে এটাই শ্লোগান যে জাবৰ প্ৰকল্প কোনেও নিবিচাৰে আচলতে ইয়াতে আৰু তেনেকৈ সেয়েহে সমগ্ৰ জনসাধাৰণে ইয়াক মানে বিৰোধিতা কৰিছে আৰু তেনেকৈ গোটেইবিলাক ওলাই আহিছে। এতিয়া আমি বৰ্তমান হাতীচিলা পালোঁ আৰু তেনেকৈ আমি বুন্দালৈকে গৈ আছোঁ এতিয়া আৰু সকলোৱে মানে ক'লা বেজ আৰু ক'লা কাপোৰ ক'লা কাপোৰ হাতত মাৰি আচলতে তেনেকৈ মানে সকলোৱে বাইক ৰেলীলৈ ওলাইছে আৰু সমগ্ৰ জনসাধাৰণৰ এটাই ইচ্ছা এটাই আকাংক্ষা যেন অসম চৰকাৰে এই সিদ্ধান্ত বাতিল কৰে আৰু চন্দ্ৰপুৰত যাতে কেতিয়াও মানে আৱৰ্জনা পেলোৱা ঠাই অৰ্থাৎ ন' ৱেষ্ট মেনেজমেণ্ট এট চন্দ্ৰপুৰ নামৰ ধ্বনিৰে সকলোৱে একত্ৰিত হৈছে আৰু তেনেকৈ সকলোৱে ওলাই আহিছে আৰু মই পিছৰ দৃশ্যটো দেখাবলৈ যত্ন কৰিছোঁ আৰু এনেকৈ সকলোৱে ওলাই আহিছে জনসাধাৰণে হাজাৰ হাজাৰ জনসাধাৰণ সকলোৱে এনেকৈ ওলাই আহিছে আজিৰ এই প্ৰতিবেদন যাতে আগলৈকে যিখিনি ধৰ্ণা হয় বা আন্দোলন হয় সকলোকে আচলতে ওলাই আহিবলৈ আমাৰ ফালৰ পৰা অৰ্থাৎ চন্দ্ৰপুৰবাসীৰ ফালৰ পৰা আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আৰু যেনেকৈ সকলো মানে যেনেকৈ ৰাইজে নখ জোকাৰিলে আচলতে মই কয় তেনেকৈ আজি তেনেকৈ সেইটোৱে এটা উদাহৰণ আজি সকলো জনসাধাৰণে নিশ্চয় ওলাই আহিছে আৰু ইয়াৰ চৰকাৰে সিদ্ধান্ত নিশ্চয় বাতিল কৰিবলৈ বাধ্য হ'ব। আমি যদি সদায় এয়া আমি পানীখাইটি বৰ্তমান আহি পালোঁ আৰু এনেকৈ যাত্ৰা অব্যাহত আছে আৰু সকলোৰে ধ্বনিয়ে অৰ্থাৎ সকলোৰে মানে একেমুখে একত্ৰিত হৈ সকলোৰে এটাই আশা যেন অসম চৰকাৰে এয়া দাবী বাতিল কৰে আৰু তেনেকৈ সকলোৱে ওলাই আহিছে আচলতে এনেকৈ মহিলাই হওক বা পুৰুষেই হওক সকলোৱে আচলতে এনেকৈ ওলাই আহিছে নিজৰ নিজৰ বাহনসমূহ লৈ আৰু আচলতে আজি তেনেকৈ আন্দোলন কৰা হ'ব আৰু যদি ইয়াৰ পিছতো যদি চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰে অৰ্থাৎ তেতিয়াহ'লে ইয়াতকৈ এক ভয়াৱহ আন্দোলন হ'ব বুলি মানে আমাৰ সকলোৱে আমি গ্ৰহণ কৰিছে আৰু সেয়ে সকলোকে যেন এই কৰিছোঁ সকলোৰে এটাই আশা যেন এই চৰকাৰৰ এই কাৰ্যসূচী অৰ্থাৎ এই সিদ্ধান্ত বাতিল হয় আৰু তেনেকৈ আচলতে আন্দোলনটো অব্যাহত থাকিব যেতিয়ালৈকে নহয়। এয়া আমাৰ লক্ষ্যস্থান আচলতে আৰু এনেকৈ পুৰা হ'ব দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ এনেকৈ যান বাহন লৈ আহিছে আৰু আজি আৰু এনেকৈ আচলতে সকলোৱে একত্ৰিত হৈ ওলাই আহিছে এই সমগ্ৰ সকলোৰে এটাই কথা আচলতে গুৱাহাটীৰ আৱৰ্জনা চন্দ্ৰপুৰক নালাগে আচলতে সকলোৱে এইটোৱে আহ্বান আৰু এনেকৈ গোটেই চন্দ্ৰপুৰবাসীয়ে আচলতে ওলাই আহিছে চন্দ্ৰপুৰে হওক বা পানীখাইটি ৰাইজে হওক সমগ্ৰ জনসাধাৰণে ওলাই আহিছে এনেকৈ আৰু গোটেই দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এই সিদ্ধান্তৰ
বিৰুদ্ধে আচলতে সকলো জনসাধাৰণ জাগি উঠিছে আৰু অসম চৰকাৰ হাই হাই বুলি ধ্বনিৰে আচলতে সকলোৱে একত্ৰিত হৈ পৰিছে আৰু এনেকৈ মুখৰিত হৈ পৰিছে আৰু আচলতে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা এনেকৈ হাই হাই ধ্বনিৰে আচলতে এই সিদ্ধান্তৰ বিৰুদ্ধে আচলতে এনেকৈ সকলোৱে চব কিমানখিনি জনসাধাৰণ আচলতে এই সিদ্ধান্তৰ মানে আচলতে বিৰুদ্ধে গৈছে আৰু গোটেইখিনি ওলাই আহিছে এনেকৈ আজি চৰকাৰখনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আচলতে হেৰি কৰিছে আৰু মেইন উদ্দেশ্য এটাই যে চন্দ্ৰপুৰৰ আচলতে ডাম্পিং গ্ৰাউণ্ড নালাগে পৰিৱেশ বিনষ্ট কৰিব নালাগে প্ৰদূষণমুক্ত চন্দ্ৰপুৰক আচলতে বিনষ্ট কৰাটো কোনেও নিবিচাৰে আৰু এনেকৈ সকলোৱে যে জনসাধাৰণে সেইটো ধ্বনিৰে আচলতে অসম চৰকাৰ হাই হাই ধ্বনিৰে একত্ৰিত কৰিছে তাক সমগ্ৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ কলৈকে নাৰেংগীলৈকে যাব নেকি ন আচলতে বন্ধাৰ পৰাই ঘূৰা কথা আছিল কিন্তু নাৰেংগীলৈকে আচলতে যাবলৈ সাজু হৈছে এনেকৈ আচলতে গণতান্ত্ৰিকভাৱে এই আন্দোলন কৰা হৈছে আৰু এনেকৈ জনসাধাৰণৰ এটাই ইচ্ছা এটাই আকাংক্ষা যেন এই চন্দ্ৰপুৰৰ ডাষ্টবিন সজাৰ পৰা অৰ্থাৎ প্ৰদূষণমুক্ত চন্দ্ৰপুৰ এখনক কিন্তু জাবৰ চন্দ্ৰপুৰে ল'ব নিবিচাৰে চন্দ্ৰপুৰৰ জনসাধাৰণে ইয়াৰ বিৰুদ্ধে যিখিনি কৰিব লগা আছে কৰিব আৰু এই চৰকাৰ হাই হাই ধ্বনিৰে আচলতে সকলোৱে একত্ৰিত হৈ পৰিছে চাওক সমগ্ৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ আৰু পিছফালৰ দৃশ্যও দেখাবলৈ চেষ্টা কৰিছোঁ পিছফালে আচলতে এনেকৈ হাজাৰ হাজাৰ জনতা ওলাই আহিছে আজি সমগ্ৰ জনসাধাৰণে আচলতে এটাই দাবী যেন বিজেপি চৰকাৰখনে লোৱা এই এটা সিদ্ধান্ত যেন বাতিল কৰে আৰু চন্দ্ৰপুৰ কেতিয়াও ডাষ্টবিন নহযায় তাৰ প্ৰতিবাদ স্বৰূপে আজি আচলতে সমগ্ৰ জনসাধাৰণ চন্দ্ৰপুৰবাসী ৰাইজ পানীখাইটি ৰাইজ অৰ্থাৎ আনকি নাৰেংগী মানুহখিনিও আচলতে ওলাই আহিছে এনেকৈ আন্দোলন অংশগ্ৰহণ কৰিবলৈ এই নাৰেংগীলৈকে যাত্ৰাটো অব্যাহত থাকিব আৰু তেনেকৈ আচলতে সমগ্ৰ জনসাধাৰণৰ এটাই দাবী এটাই আশা যেন বিজেপি চৰকাৰে এই সিদ্ধান্ত বাতিল কৰে আচলতে সেনেকৈ বিজেপি চৰকাৰ মুৰ্দাবাদ আমাক এনেকুৱা চি এম নালাগে DMC হাই হাই ধ্বনিৰে আচলতে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তুলিছে আৰু তেনেকৈ যান বাহনেৰে আচলতে আজি নাৰেংগী ভৰি পৰিছে চাওক এয়া নাৰেংগীৰ সমগ্ৰ দৃশ্য জনসাধাৰণ সমাপ্তি স্বত্তেও এনেকৈ আচলতে চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি সমগ্ৰ জনসাধাৰণে ওলাই আহিছে আৰু আচলতে সকলোৱে আন্দোলনত একত্ৰিত হৈ পৰিছে আৰু বিজেপি চৰকাৰখনৰ বিৰুদ্ধে আচলতে সকলোৱে যেন হাই হাই ধ্বনিৰে উত্তাল কৰি তুলিছে নাৰেংগীৰ পৰিৱেশ আৰু এই নাৰেংগীৰ পৰা আজি এইখিনি আমাৰ যাত্ৰা আছিল নাৰেংগীলৈকে আৰু এতিয়া আমাৰ পশ্চিমবংগলৈকে যাত্ৰা হ'ব Go back! Go back! Go back! Go back! Go back! Nalagan! Daming raw naman no. Naman no! TMC Husian. Hutiar! Netizen Husian. TMC go back. Go back! Daming raw nalagay. Nalagan! TMC hi hi. Hoy! Hi hi. Go back. চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড হোৱাটো আচলতে কোনো জনসাধাৰণে নিবিচাৰে আৰু ইয়াৰ কাৰণে তীব্ৰ বিৰোধিতাৰে গৰিহণা দিছে চৰকাৰখনক আচলতে আৰু তেনেকৈ চৰকাৰখনৰ বিৰুদ্ধে DMC হাই হাই হেমন্ত বিশ্ব শৰ্মাই হাই হাই তেনেকৈ আচলতে ধ্বনিৰে আচলতে গঠিত হৈছে আৰু এয়া আমাৰ বন্ধাৰ স্থিত খেলপথাৰখন
আৰু তাতেও আচলতে সমগ্ৰ জনসাধাৰণ নিশ্চয় একত্ৰিত হ'ব আৰু চৰকাৰৰ মুৰ্দাবাদ ধ্বনিৰে আচলতে সকলোকে চৰকাৰখনৰ আচলতে তীব্ৰ গৰিহণা দিব আৰু এই সিদ্ধান্তৰ বিৰুদ্ধে আৰু তেনেকৈ চাওক এয়া আচলতে নিউজত লাইভ কৰি আছে Go back, go back. Go back, go back. আচলতে এনেকৈয়ে GMCৰ বিৰুদ্ধে অৰ্থাৎ অসম চৰকাৰৰ বিৰুদ্ধে আচলতে সমগ্ৰ জনসাধাৰণে হাই হাই ধ্বনিৰে আচলতে উত্তাল কৰিছে আৰু চাওক এই সমগ্ৰ দৃশ্য আচলতে সমগ্ৰ জনসাধাৰণে আচলতে চন্দ্ৰপুৰেই হওক বা আপোনাৰ গোবৰ্ধনেই হওক বা পানীখেতিৰে হওক গোটেইখিনি জনসাধাৰণে আচলতে ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে এনেকৈ আচলতে হাই হাই ধ্বনিৰে কৰিছে চাওক সমগ্ৰ দৃশ্য কৰিছোঁ Go back, go back. Go back, go back. চন্দ্ৰপুৰবাসী ৰাইজৰ স্পষ্ট মত যে চন্দ্ৰপুৰৰ কোনো পধ্যেই ডাম্পিং গ্ৰাউণ্ড নালাগে আৰু তাৰ কাৰণে আচলতে চন্দ্ৰপুৰবাসী ৰাইজে আজি এনেকৈ একত্ৰিত হৈ ওলাই আহিছে আৰু সিহঁতে অৰ্থাৎ এনেকৈ শ্লোগান দিয়া হৈছে যে চন্দ্ৰপুৰত কোনো আৱৰ্জনা গ্ৰহণ কৰিবলৈ কোনো পধ্যেই মান্তি নহয় চন্দ্ৰপুৰবাসী ৰাইজ আৰু সেই হাজাৰ জনতা আজি তেনেকৈ ওলাই আহিছে চাওক ইয়াৰ পৰাই প্ৰমাণ যে জনতাই কিমানখিনি সমৰ্থন কৰে কিমানখিনি বিপক্ষে গৈছে আৰু ইয়াৰ পৰাই প্ৰমাণ হয় কোনো পধ্যেই আচলতে চন্দ্ৰপুৰবাসী ৰাইজে অৰ্থাৎ নিজৰ ঠাইখিনি কোনো প্ৰদূষণ হোৱাটো নিবিচাৰে আৰু তেনেকৈ আজি এই আন্দোলন ধাৰাবাহিকভাৱে চলি আছে আৰু আমি এতিয়া নিশ্চয় ঘূৰি আহি এতিয়া চন্দ্ৰপুৰ পামেই আকৌ আৰু এইফালে পশ্চিমায়লৈ যাত্ৰা কৰা হ'ব আৰু তেনেকৈ আজি এই যাত্ৰা অব্যাহত থাকিব আৰু ইয়াৰ পিছতো যদি চৰকাৰে নিজৰ সিদ্ধান্ত বাতিল কৰিবলৈ কুণ্ঠাবোধ কৰে তথাপি তাৰপিছত ইয়াৰ ভয়াৱহ আন্দোলন হ'ব বুলি সকীয়াই দিয়া হৈছে আৰু তেনেকৈ আন্দোলন আচলতে অব্যাহত থাকিব যেতিয়ালৈকে চৰকাৰে এই নিজৰ সিদ্ধান্ত বাতিল নকৰে এনেকৈ আচলতে যাত্ৰাটো এতিয়া অলপ আগত শেষ হ'ব আৰু পশ্চিমায়ন পালে আৰু তেনেকৈ আচলতে সকলোৱে বিচাৰে সকলোৱে কষ্ট কৰি আজি ওলাই আহিছে কাৰণ সকলোৱে এটাই কথা যে ডাম্পিং গ্ৰাউণ্ড চন্দ্ৰপুৰত নালাগে অৰ্থাৎ চন্দ্ৰপুৰবাসীয়ে কেতিয়াও ডাম্পিং গ্ৰাউণ্ড হোৱাটো নিবিচাৰে কলং কপিৰে দীঘাৰুৰ এই তিনি নদীৰ কেতিয়াও এই পবিত্ৰতা যিটো তেওঁলোকে ধ্বংস কৰিব নিবিচাৰে প্ৰদূষণমুক্ত কৰি ৰাখিব বিচাৰে চন্দ্ৰপুৰবাসী ৰাইজে অৰ্থাৎ পৰ্যবেক্ষণস্থলী লৈ যিহেতু বিভিন্নজন ব্যক্তিয়ে বহু সময়ত অহা দেখা যায় আৰু সেই চন্দ্ৰপুৰক পৰ্যবেক্ষণস্থলীলৈ পৰিণত কৰাৰ বিপৰীতে যিটো ডাম্পিং গ্ৰাউণ্ডৰ সিদ্ধান্ত লৈছে চৰকাৰে তাক সকলোৱে একেমুখে নাকচ কৰিছে অৰ্থাৎ আৰু এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আচলতে হৈয়ে আছে আৰু হৈয়ে থাকিব যেতিয়ালৈকে সিদ্ধান্ত বাতিল নকৰে আৰু এনেকৈয়ে আচলতে প্ৰতিবাদ সকলোৱে প্ৰতিবাদ কৰিছে আৰু চৰকাৰখনৰ বিৰুদ্ধে আচলতে হাই হাই ধ্বনিৰে সকলোৱে চৰকাৰখনক গৰিহণা দিছে এনেকুৱা সিদ্ধান্তৰ বিৰুদ্ধে আৰু তেনেকৈ আচলতে বিভিন্নজন জনতা আজি এনেকৈ কষ্ট কৰি ৰ'দত হ'লেও আচলতে ওলাই আহিছে কাৰণ সকলো এটাই কথা এটাই ইচ্ছা চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড কেতিয়াও নালাগে
এতিয়া আমি গৈ আছোঁ ঠাকুৰকুছি গাঁৱলৈ অৰ্থাৎ আজি এই আন্দোলনৰ যাতে জনসাধাৰণ থাকে অৰ্থাৎ ঠাকুৰকুছিয়ে হওক বা পানীখাইটিয়ে হওক বা পশ্চিমবংগেই হওক গোটেইখিনি জনসাধাৰণকে যাতে স্পৰ্শ কৰিব পাৰে এই আন্দোলনে আৰু সেই গাঁৱে ভূঞে সকলোতে এই আন্দোলনৰ প্ৰচাৰ কাৰ্যসূচী আজি হাতত লৈছে আৰু তেনেকৈ আন্দোলনটো আচলতে যাতে পৰৱৰ্তী যিটো আন্দোলন হ'ব আৰু এই আন্দোলনে যাতে ইয়াতকৈ বেছি জনসাধাৰণে অংশগ্ৰহণ কৰে আৰু তাৰ কাৰণে এই আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু এনেকৈ আন্দোলন অব্যাহত আছে আজি সকলোৱে একেমুখে আচলতে এটাই কথা চন্দ্ৰপুৰবাসী ৰাইজে কেতিয়াও এই আৱৰ্জনা ল'বলৈ কেতিয়াও মান্তি নহয় আৰু তেনেকৈ হয়তো আগন্তুক পৰৱৰ্তী ইয়াতকৈ বেছি ডাঙৰ অৰ্থাৎ ভয়াৱহ আন্দোলনৰ সৃষ্টি হ'ব আৰু এই আন্দোলন আচলতে গণতান্ত্ৰিক বৰ্তমান সময়ত এতিয়া গণতান্ত্ৰিকে আৰু এই গণতান্ত্ৰিক আন্দোলন চলিছে আৰু ইয়াৰ বিৰুদ্ধে সমগ্ৰ জনসাধাৰণে ওলাই আহিছে আচলতে আৰু ইয়াত আজি আন্দোলনটোৰ এটা বিশেষ বৈশিষ্ট্য যদি আমি ক'বলৈ যাওঁ অৰ্থাৎ গাঁৱৰ ভূঞে যিমানখিনি ঠাইলৈ গৈছে গোটেই যদিও এইটো বাইক ৰেলীৰ আন্দোলন হয় কিন্তু বাইক ৰেলীৰ আজি ধৰ্ণা দিছে কিন্তু চাব গ'লে এই আন্দোলনে বহুখিনি আচলতে সমগ্ৰ জনসাধাৰণে ইয়াত অংশগ্ৰহণ কৰিছে অৰ্থাৎ আমি যদি চাবলৈ যাওঁ গাঁৱে ভূঞে সমগ্ৰ জনসাধাৰণে বাটলৈ আহি ইয়াত চৰকাৰৰ বিৰুদ্ধে ধিক্কাৰ দিছে এই সিদ্ধান্তৰ বিৰুদ্ধে আৰু ইয়াৰ আমি চাব লগা অৰ্থাৎ পৰৱৰ্তী যিটো আন্দোলন হ'ব যদি এনেকুৱা খোজকাঢ়ি আন্দোলন হয় তেতিয়াহ'লে নিশ্চয় আৰু ইয়াতকৈ অধিক জনসাধাৰণে ইয়াত অংশগ্ৰহণ কৰিব এইখিনিতে আজি আমাৰ এই আন্দোলনৰ কাৰ্যসূচী আজি শেষ হৈছে আৰু এনেকৈ সকলোৱে নিজৰ ঘৰমুখে অভিমুখে যাত্ৰা কৰিছে আজি এই আন্দোলনত বহুখিনিয়ে অংশগ্ৰহণ কৰিছে যিসকলে আজি অংশগ্ৰহণ কৰিব পৰা নাই সেইখিনিকো আগন্তুক দিনত যিটো জংগী আন্দোলন হ'ব চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আৰু এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু এনেকৈ আচলতে আন্দোলন চলি থাকিব চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে চন্দ্ৰপুৰবাসী ৰাইজৰ এটাই আশা এটাই অনুৰোধ যাতে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত অতি সোনকালে বাতিল কৰে আৰু এই সকলোৱে একমত আৰু সেইয়াৰ বিৰুদ্ধে আচলতে যিটো বিৰুদ্ধে এই আন্দোলন হৈছে আৰু সকলোকে এই যিটো আন্দোলন সকলোৱে সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ জয় আই অসম।